নমস্কাৰ। কবিতাৰ শিৰোনাম পশ্চিমীয়া বতাহে চুলে বুলি মোক নিন্দা নকৰিব। কথা ৰুমি দত্ত, আবৃত্তি পল্লিকা বৰা। পশ্চিমীয়া বতাহে চুলে বুলি মোক নিন্দা নকৰিব। আপুনি ক'লেই অনবৰতে মেখেলা চাদৰযোৰ পিন্ধিব নোৱাৰিম মই আপোনাক সন্তুষ্ট কৰিবলৈ। পুৱাৰ পৰা নিশা এপৰলৈ গোটেই ঘৰখন সামৰি ফুৰোতে কি পৰিস্থিতিৰ সন্মুখীন হওঁ মই সেয়া কেৱল ভুক্তভোগীয়েহে বুজি পায়। এফালে টিফিন, আনফালে বেগটো কান্ধত লৈ যেতিয়া বাছখনত অহা যোৱা কৰিব লগা হয় তেতিয়া মোৰ চাদৰৰ ফাকেদি কুচকুম্ভৰ পৰা উত্তৰাবৰ্তনৰ নিম্ন অংশলৈকে কিমান চকুৱে চেলেকি যায় সেয়াও আপোনাৰ অজ্ঞাত নহয়। অসাৱধানতাত খহি পৰা আঁচলখন বা বক্ষবন্ধনীৰ ফিটাডাল চকুত পৰিলে যেতিয়া সিহঁতৰ কিলাকটিটোৱে আহি মোৰ বুকুৰ কোমল অংশত স্পৰ্শ কৰে, আপুনি জানেনে কিমান অসহ্য অনুভৱ কৰোঁ মই সেই সময়ত। ভাগৰুৱা শৰীৰটোৱে সোনকালৈ ঘৰ সোমাবলৈ ৰিক্সাখনত উঠোঁতে মোৰ কলা ফুল কিমানৰ চকুৱে চেলেকি যায় সেয়া আপুনি কেতিয়াবা অনুভৱ কৰিছেনে? মোৰ ডিঙিৰ পৰা ভৰিৰ সৰু গাঁঠি ৰৈ থকা চেলোৱাৰ কামিজযোৰ বা জিন্স টপটো যদি আপোনাৰ অশালীন যেন লাগে তেনেহ'লে মোৰ উপায় নাই। আপুনি মোক ঠাট্টা কৰিলেও আধুনিকা বুলি মই সেইযোৰ সাজহে পিন্ধিম যিযোৰ সুকমল আৰু আবুৰ যেন পাওঁ। কাৰণ সকলো সময়তে চাদৰৰ আঁচলখন গাত মেৰিয়াই ধৰি থকাটো মোৰ বাবে সম্ভৱ নহয় আৰু এৰি থ'লে কেতিয়া ক'ত কিমানবাৰ সেই নষ্ট চকুজুৰিৰ ওচৰত ধৰ্ষিতা হওঁ মই সেয়া কেৱল মইহে জানো। সেই বুলি আপুনি মোক নক'ব মই জাতীয় সাজযোৰ অপমান কৰিছোঁ বুলি। বিয়াখন বা মন্দিৰলৈ যাওঁতে মেখেলা চাদৰযোৰ নিপিন্ধাকৈ ময়ো নেথাকোঁ। ভাগত ভাগ সেৱা কৰোঁতে কান্ধত গামোচাখন লৈ সেৱা কৰাৰ নিয়ম গাভৰু হোৱাৰ পৰাই শিকি আহিছোঁ। মেজি জুইকুৰা আৰু প্ৰতিটো বিহুতে ডাঙৰক সেৱা কৰিবলৈ সাজযোৰ নিপিন্ধাকৈ ময়ো নেথাকোঁ। কিন্তু এটা কথাই মই বুজি নাপালোঁ, সকলো নিয়ম নীতিবোৰ কেৱল নাৰীৰ বাবেই নেকি? অন্য দিনটো বাদেই দিছোঁ, পুৰুষৰ বাবে বিহুৰ দিনাখনো ধুতিখন পিন্ধাটো কোনো বাধ্যবাধকতা নাই। যিয়েই নহওক কাৰো সাজপাৰৰ ওপৰত মন্তব্য দিয়া অধিকাৰ কাৰো নাই, ময়ো নিদিওঁ। সেয়ে আপোনাকো কৈছোঁ মোৰ যি মন যায় মই তাকেই পিন্ধিম। পশ্চিমীয়া বতাহে চুলে বুলি মোক নিন্দা নকৰিব।